Welcome to another vlog. আজি ভাবিছোঁ আজি হ'ল আগষ্টৰ 3 তাৰিখ আৰু যোৱাকালি আছিলে ঘৰত শিৱ পূজা ভাগ কিন্তু অকণমান সৰু সৰু মই ক্লিপ কিছুমান লৈ থোৱা আছে সেইবিলাক বাৰু এইটো ব্লগতে দি দিম এই শিৱ পূজা হোমলি শিৱ পূজা ভাগ কৰিছিলোঁ পাতিছিলোঁ কিন্তু সেইদিনাখন ব্লগ কৰা নহ'লে কাৰণ মানে পূজাৰ কামবোৰ কৰি থাকোঁতে এইবিলাক কৰা নহয় पंचदेवतद्वै नमः सा तुलसी पत्रमादितादि पंचदेवतद्वै नमः आसमनत्रं जलमादितादि पंचदेवतद्वै नमः गन्धर्वदेवाय धूपद्वं नमः अग्निदेवताय गह्निसरस्वतैलपरिपाय नमः तत्सम्प्रदानि भूताय ओम आदितादि पंचदेवतद्वै नमः आसमनत्रं जलमादितादि पंचदेवतद्वै नमः अष्टदयात् ओम शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः ओम शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः ओम शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः ओम शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः शिवाय स्वाहा इदं शिवाय सवितात्मविलवटों ओम तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः शिवाय स्वाहा এয়া মা আহিলে এয়া আহি পেলাই বহিছেহি মা তলত বহিব নোৱাৰে ওপৰতে বহিছে লগত মাৰ সেই ষ্টিকডাল অঁ আৰু মা কিবা ক'ব নেকি মোৰ ভিডিঅ'ত কিবা ক'ব নেকি কিটো কম একো এটা কৰিব পৰা নাই সেইটোৱে আফচোচ আগৰ নিচিনাকৈ যেন দেউৰ লগত মই বহি কাম কৰি দিম তেনেকুৱা যেন লাগে কিন্তু ওচৰতে কথা পাতিয়ে অলপ সান্তনা লৈছোঁ আৰু হ'ব আপুনি কি কৰিব বাৰু সেয়াই আৰু সময়ৰ সোঁতত চব যায় আৰু তাকে সেইটো হয় আহিছে আপুনি বহিছে এয়াই বহুত সেয়াই আজিও এতিয়া মানে সন্ধিয়া সময়ত ভাবিছোঁ তাই ছোৱালীজনীয়ে মানে কিবা এটা খায় মানে সৰু সুৰা কুৰকুৰি এনেকুৱা মানে অকণ মুৰমূৰীয়া কিবা এটা খাই কিন্তু এতিয়া পটককৈ মই কি কৰি দিওঁ সেইকাৰণে ভাবিলোঁ আলু চিপছ দুডালমান বনাওঁ আৰু সেইকাৰণে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আলুকেইডাল মই এনেকৈ চিপছৰ কাৰণে মই এনেকৈ কাটি থৈ দিছিলোঁ এনেকুৱা কৰি পেলাই এতিয়া আৰু যিটো বহুতে বহুত ধৰণে বনায় মই অকণমান সহজভাৱেই বনাওঁ আৰু খুব মচমচীয়া হয় মই দেখাম বাৰু দেখাই থাকিম এতিয়া মই এইখিনি কাটি থোৱা আলুখিনি অকণমান পানীত ডুবাই থৈ দিম পানী অকণমানত এনেকৈ ডুবাই পেলাই এইখিনি মই এইখিনি ভালকৈ পানী হেৰি কৰি পেলাই মই এইখিনি ধুই লওঁ ধুই লোৱাৰ পিছত প্ৰেছাৰ ষ্টেপখিনি মই বাৰু দেখাই আছোঁ এতিয়া সেই পানীত ডুবাই থোৱা আলুখিনি মই পানীৰ পৰা দুবাৰমান ধোৱাৰ পিছত আকৌ মই এবাৰ ধুলোঁ তাৰপিছতে ইয়াৰ পৰা মই এইখিনি পানীখিনি মই টুকি ল'লোঁ পানীৰ পৰা উঠাই ল'লোঁ এতিয়া মই কি কৰিম হেৰি বইল কৰি ল'ম পানীখিনি গৰম হ'ব লাগিব ইয়াতে মই কেৰাহীটোতে অকণ পানী দি পেলাই এইখিনি যেতিয়া অলপ বইল হ'ব পানীখিনি তাতে মই অকণ নিমখ দিম এইখিনি পানীখিনি বইল হওক পানীখিনি উবালা হয় উতলিলে এতিয়া মই ইয়াতে অকণমান নিমখ দি দিম তাৰপাছত আলুখিনি দি অকণমান
বইল কৰি লওঁ। এইখিনি উবা লাগিলে আৰু সিজিছে ধুনীয়াকৈ মানে খুব বেছি সিজি যাব নালাগে। এতিয়া মই এইখিনি টুকি থওঁ। এতিয়া এইখিনি টুকি লৈ এনেকুৱা চাফা কাপোৰ এখনত বা টিচু পেপাৰ থাকিলে মাৰি লৈ তাতো থ'ব পাৰে। এনেকুৱা কাপোৰ এখনত এইখিনি এতিয়া বহলাই মেলি দিব লাগিব। যাতে পানীটো নাথাকে আৰু পানীটো যাতে শুহি লয়। ৰিফাইন তেল দিলোঁ। গেছৰ ফ্লেমটো হাই কৰি ৰাখিব লাগিব আৰু তাত মই আলুখিনি দি দিম। এইখিনি মানে হাই ফ্লেমত ভাজিব লাগিব অকণমান মৰমৰীয়া কৰি। খাবলৈ ভাল লাগে। এনেকুৱা ব্ৰাউন কালাৰ হওঁতে মই গেছটো অফ কৰি দিলোঁ আৰু এইকেইটা প্লেটত দি দিলোঁ। অতি সহজতে হয় এনেকৈ ফ্ৰেঞ্চ ফ্ৰাইটো। কিছুমানে বহুত ধৰণৰ কৰে, বাটাৰো দিয়ে। মই তেনেকৈ নকৰোঁ, একদম সহজতে পটককৈ হোৱা ধৰণে কৰোঁ। বৰ ধুনীয়া হয়, একদম ক্ৰিস্পি হৈছে। মানে বেছি হাই ফ্লেমত ভজাৰ কাৰণে এইটো হেৰি হৈ যায় আৰু বহুত সময়লৈকে সেমেকি নাযায়, ধুনীয়া হৈ থাকে। আৰু ইয়াতে অকণমান চাট মছলা ছটিয়াই দিব লাগে আৰু অকণমান খালে জালুকৰ গুড়িও দিব পাৰে। এডাল খাই দেখাওঁ নেকি? বৰ গৰম হৈ আছে, অকণ ঠাণ্ডা হওক বাৰু। চাওকচোন কি ধুনীয়া হৈছে, দেখিছেনে? খাবলৈ হ'লে বৰ ভাল লাগে, খাই চাবচোন। অকণমান ঠাণ্ডা হৈছে, এডাল খাই দেখাইছোঁ বাৰু। তাই খোৱাৰ আগতে বাৰু এডাল ময়ে খাইছোঁ। মজা।